Hey guys, স্বাগতম মোৰ ইউটিউব চেনেল কলিতা ব্লগছ। বছৰটোৰ প্ৰথমতেতো আহিল গণেশ পূজা, তাৰ পিছত আহিল দুৰ্গা পূজা, লক্ষ্মী পূজা, এনেকৈ বিভিন্ন ধৰণৰ পূজা বা উৎসৱ পাৰ্বণ যিয়ে নহওক মহোৎসৱ হওক কিবা কিবি এনেকৈ গুচি গ'ল। আৰু এতিয়া আমাৰ গাঁৱতে এখন বিৰাট ডাঙৰ ভাগৱত পাঠ হয়। স্কুলত গৈছিলোঁ, টিউশ্যন এটা আছিল, টিউশ্যনটো কৰিলোঁ, যিহেতু মই 10 পাইছোঁ, অলপ পঢ়িবও লাগিব ন। আৰু এতিয়া বাকী যি নহওক টিউশ্যনৰ পৰা আহিছোঁ, কিন্তু স্কুল নগ'লেও কৈ আহিছোঁ যে আমাৰ তাতে ভাগৱত আছে, ধুতি চলা পিন্ধি মজাকৈ ওলাই আহোঁ। তো আৰু মানুহ যত আজি টিউশ্যনত নাযায়, এন্দৰৰ গাঁৱত এখন ভাগৱত আছে, যাই আছোঁ মানে এন্দৰৰ গাঁৱত এখন হয়, আমাৰ ইয়াৰখন আঞ্চলিকভাৱে হয়। তাৰখন কিবা গৈ কেনে সকলোবিলাক বুজাই দি আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু মোৰ আগত আছে ভাগৱত মন্দিৰ, তাৰপিছত মই ঘৰত যাব লাগিব, ড্ৰেছ পিন্ধি মজা একদম ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিম আৰু এবাৰ ধুনীয়াকৈ। এইফালেও কলগছ চাব পাৰে, প্ৰত্যেক ঘৰ মানুহৰ নঙলে কলগছ লৈ দিছে। আৰু এতিয়া মজা লাগিব যেতিয়া শোভাযাত্ৰাটো হ'ব। দুদিনীয়া কাৰ্যসূচী, আজিতো আছে শোভাযাত্ৰা ভাগৱত, আৰু কাইলৈ পাঠ কৰা হ'ব ভাগৱত। সকলোবিলাক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো। চেনেলটো ছাবস্ক্ৰাইব কৰিব, বলক এতিয়া তাড়াতাড়ি ছুটি পিন্ধি আহোঁ, পকি থকাৰ সময় নাই, তো চাই থাকক ভিডিঅ'টো। আৰু গাইছ এনেকৈ মজাকৈ ড্ৰেছ পিন্ধি ল'লোঁ, বেছিয়ে দেখাই থকা নাই, গা চা ধুই মজাকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি লৈছোঁ। এতিয়া তালৈকে যায়, মোৰ দেৰি হ'ল একচুৱেলি, মানে এই টিউশ্যনটোৰ পৰা আহোঁতে এনেকৈ স্কুল দেৰি হৈ গ'ল, উপায় নাই। তথাপি দেখুৱাবলৈ চেষ্টা কৰিম, কাৰোবাৰ পৰা ক্লিপ লৈ হ'লেও, চাই থাকক ভিডিঅ'টো। তো গাইছ আহি পালোঁ ভাগৱত, আৰু সেইফালে আছে ভাগৱত মন্দিৰটো, আৰু বৰ্তমান চাইকেল পাৰ্কিং কৰি থৈ দিলোঁ মজাকৈ। আৰু এতিয়া বলক পাঠলৈকে যাওঁ, তাতে পতাকা উত্তোলন কৰি আছে, সকলোবিলাক দেখুৱাওঁ। বলক বেছি আৰু ৰখাই নাথাকোঁ, আহি পালোঁ বুলি আহি পাইছোঁ। এইটোৱে মেইন গেট। ভিতৰত সোমাই আহিয়ে দেখিছোঁ চবে ইয়াতে ফটো উঠাত ব্যস্ত হৈ আছে। এই পোষ্ট চাওক এন্দৰ দাদাহঁতৰ আমাৰ ফটো উঠাত ব্যস্ত, আৰু ধৰ্মৰ ধ্বজা যি উত্তোলন হৈ গ'ল মই দেখোঁ। আৰু এইফালে এইটো মন্দিৰ, আৰু এতিয়া ভাগৱত পাঠখন সুতি এখন ঠেলাতে নাও আকৃতিৰ এনেকুৱা বনাই লৈ কিনে ফুৰিব। ভাগৱতৰ যি শোভাযাত্ৰা কাৰ্যসূচী, এই কাৰ্যসূচীটো অলপ পলম হ'ল যদিও আৰু উপায় নাই। তো বলক এতিয়া ভালদৰে কাষৰ পৰা মজাকৈ দেখুৱাই দিওঁ আপোনালোকৰ। এইফালে থ'ব বেছি কেনে এতিয়া যিখন ভাগৱত পাঠ ঘূৰাব, সেইখন উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে গণ্যমান্য ব্যক্তি, আৰু তেখেতসকলে উদ্বোধনো কৰিলে। এতিয়া বলক আমি শোভাযাত্ৰাটো আৰম্ভ কৰোঁ। অতি সুন্দৰকৈ নাম প্ৰসংগ মানে কৰি যিখন ভাগৱত অতি সন্মানেৰে এনেকৈ শোভাযাত্ৰা আৰম্ভ কৰি দিলে, মানে ষ্টাৰ্ট কৰি দিলে। বহুখিনি ঠাই ঘূৰিব আৰু শোভাযাত্ৰা কৰিব এনেকৈ অতি সুন্দৰকৈ, আৰু সুন্দৰকৈ পুনৰ ইয়াতে আৰু ঘূৰি আহিব, এই নাম প্ৰসংগ হ'ব, এনেকৈ দিনটো চলি থাকিব, বহুতে বেছি ভাল লাগে। এনেকৈ আমি হৰিৰ নাম ধৰিছোঁ, মানে ইমানেই বেছি জল্দি যায় যে আপোনালোকক বুজাব নোৱাৰোঁ। আপোনালোকে যদি ইয়াত হ'ল হয় তেনেহ'লে বুজি পালে হয় যে এইটো ইমানেই বেছি জজ, যিটো আপোনালোকক মই ভাষাৰে এনেকৈ ভিডিঅ' আকাৰত বুজাব নোৱাৰোঁ। জাষ্ট উপভোগ কৰক। তাৰপিছত আমাৰ ইফালে ধুব আছে, কেনেকুৱা হাতৰ মজা না, কেনেকুৱা আজি চব জানে, যিমান কাম নহওক এনেকৈ ওলাই আহিব ভাগৱতত, বুজাব ভাষা নাই আৰু এইফালে আমাৰ দাদা আছে, কেনে চবৰে মজা দিব, মানে বুজাব নোৱাৰি, ভাষাৰে বুজাব নোৱাৰোঁ, আমি জাষ্ট উপভোগ কৰক।
ফুল জছত আহিছিলো কিন্তু হঠাৎ এখন পথাৰ আহি গেল মাজত পথাৰখন আহিল না আমি পথাৰখন দি যাই আছো এইটো ক'ব নোৱাৰো কিন্তু জছত একো ক'ব পৰা নাই তো গাইছ বহুতে বেছি ভাল লাগছে আৰু এইফালে আমাৰ নিতু আছে দেখা দি অলপ ইয় পুৰা ব্লগ বনোৱাত ব্যস্ত ইয়াৰ ইউটিউব চেনেল আছে নিতু ব্লগছ কি আছিল 2 ব্লগছ 2.0 তো চাব আৰু ভাইটি ভিডিওটো সকলোৱে চাই মোৰ ভিডিওটো একবাৰ চাব গাইছ মোৰ ভিডিও বেছি নাচাই ৰ হাজাৰে অনাই সাবস্ক্ৰাইব নকৰে লিংকটো ডেসক্ৰিপচনত যাই মই লিংকটো দি আছো আপোনালোকে চাব আৰু বাকি এই আৰু এনেকে কষ্ট কৰি আছো অলপমান সাবস্ক্ৰাইব নকৰিলে ভাল লাগে এনেকুৱা ৰ'দ দিছি মানে কি কম আৰু আমাৰ চাৰবা হৈ গেল ধান চাওক ধানহে মোৰ বেছি ভাল লাগছে ধানৰ মাজতে থাকো নেকি আৰু নাই নৰাৰে ৰ'দ বহুত এতিয়া বলক আগলৈকে তাৰ পৰা এই মখা মানুহ বাপ্পা ৰে ইফালে আছে আমাৰ ধুবতা ইমান এই নিজৰ গাঁৱতে ইমান ডাঙৰ এটা অনুষ্ঠান ইমান ভাল লাগে আজি কি কবি অনুভৱ কেনেদৰে ভাল লাগছে ইমান মানুহ আছে আগতে আৰু মানুহ আছিল এতিয়া অলপ খেৰঙা হ'লে অলপ কমছে আগতে বহুতে আছিল আৰু ইফালে নাম আৰম্ভ হ'ল এইফালে এখন পথাৰখনৰ পৰা আহিলো আৰু ইফালে মানুহ ঘৰ আছে এতিয়া আকৌ নাম ষ্টাৰ্ট নাও ধৰি আছো কিন্তু তাৰ আগতে মই অলপ আগতীয়াকৈ চকত আহিছো ৰ'বক মানে ইয়াত এটা বেলেগ কাম কৰিছে মই ইউনিক তাৰমানে অলপ কি কৰিছে এটা পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে চকতে পেকেট লাঞ্চ নহয় অৱশ্যে এইটো জাষ্ট এটা দুপৰীয়াৰ লঘু এটা আহাৰ এখেতসকলে দিয়াৰ চেষ্টা কৰিছে তো সমজলা কি দাম আৰু এইফালে আছে আমাৰ ধনমণি দা কওক কি বস্তু এইটো অলপ ভালকে বুজাব কি বস্তু মানে আমাৰ দুদিনীয়া কাৰ্যসূচীলৈ আমাৰ তিনিগাঁও আঞ্চলিক ভাগৱত পাঠৰ আৰু আজি ভাগৱত পাঠৰ শোভাযাত্ৰাত আমি যিখিনি ভকতবৃন্দই আমাৰ এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সেইসকল ভকতবৃন্দক আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ ভক্তিমূলক অনুষ্ঠান বুলি ক'লে নাগৰা নাম মেইন তো নাগৰা নাম বাজি গৈছে বক্সত ফুললি আৰু যিখন ভাগৱত পাঠ ভ্ৰমণ কৰি আহি আছে সেইখন বৰ্তমানো আহি পোৱা নাই মই জাষ্ট অলপ মানে গাড়ীখন আহি গ'লো আৰু ইয়াতে ব্যৱস্থা পুৰা ফুল ব্যৱস্থা কৰা হৈছে অলপ আগৰ পৰাই দেখুৱাই দিছোঁ এই আৰু গাইছ চাওক পুৰা পেণ্ডেল আনবনে একদম মানে কি কম আৰু ভক্তিমূলক বুলি ক'লে যদি এটা ভক্তিমূলক গান সুন্দৰকৈ বাজি যায় বক্সতে হওক ক'ৰবাতে হওক এনেকুৱা এটা জজ উঠি যায় না মানে কি ক'ম আৰু চাওক চেংৰা পাৰ্টি নাচাত লাগি গৈছে দেই আৰ লাগাও তো এনেকৈ ফূৰ্তি ধেমালি কৰি বছৰটোৰ মূৰত দুদিন আহিছে না এই দুদিন সকলোৱে এৰি দিছে তাক ব্যৱস্থা কৰিছে এনেকুৱা আৰু এইফালে নাচাত লাগি গৈছে তো মজা আৰু ভাল লাগিছে কিবা এটা নোখোৱাৰ পিছত এইফালে আহি পাইছে আৰু ইয়াতে লঘু আহাৰৰ ব্যৱস্থা ইয়াত কৰা হৈছে আৰু আহি পাই গৈছে এতিয়া অলপ পিছত চাব ইয়াৰ খেলা চাই বহুতে বেছি ভাল লাগিব তালৈকে যাৰক অলপ জাপে আহোঁ যিমান যি হ'লেও জোচ এইমাত্ৰ আমি ইমান ফূৰ্তি তামচা কৰি মানুহে নাছিল এতিয়া যেতিয়া আহি পেলাক একদম চাওঁ এই ভিৰ চেচ ভাল লাগিল গাইজ বহুত বেছি ভাল লাগিল আৰু এইফালে ধুবতাহঁত আহিছে মানে এনে যাই পেলাই ক'ব কেইঘৰমান আছে মেইন আমি ভাগৱতটো মই কৈছিলোঁ যে মই ৰাতিপুৱাই গোটেইখিনি ঘূৰি আৰু সেই জেগা মন্দিৰতে যোৱা হ'ব তো এতিয়া তালৈকে যাই আছোঁ লাষ্টৰখিনি বহুতে বেছি ভাল লাগে ইমান দেৰি নহয় আজি মানে গধূলাই হৈ গ'ল চাওক ইফালে সূৰ্য আমাৰ দেৱতা তল গ'ল তেতিয়ানে আমাক মাথা নষ্ট কৰি দিছিল চিনি পোৱা নাই ন আমাৰ গাঁৱৰ আপি কেইটা আজি চিনি নাপোৱা হৈ গৈছে একেবাৰে পিছফালে আছে এইটো এটা আমাৰ চুপাৰে এইকেইটা আজি চিনি নাপোৱা হৈ গৈছে ইমান মেকআপ পুৰা ফুল জজ উঠি গৈছে যিহেতু মই কৈছোঁ যে ভাগৱত মন্দিৰৰ কাষ যেতিয়া পাব হ'ম তো ফুল জছত আহি যায় মানুহবিলাক সেইফালে এইটো ভাগৱত মন্দিৰ আমি পাইছোঁ তো এতিয়া ফুল জছত চাব পাৰে চবৰে চান উঠি গৈছে চাব পাৰে পাই গৈছোঁ এইফালে ভাগৱত মন্দিৰ মেইন আৰু এতিয়া সোমাই নিব ভিতৰত তো এইখিনি জজ এই বহুতে বেছি জজ মানে চাওক এই চব নাচি বাগি মানে উত্তাল হৈ উঠিছে ক'ত নোৱাৰি সিহঁতৰ নাচা যাৰি মই যাই মাজত কোমৰ হ'ব গাইছ দে লগাও হৰি বিনে গতি ফুল জজ লৈ গ'লে
গাইছ হয় এই লোকজনক চাওক তেখেত ইমান বৃদ্ধ হৈছে ইমান বয়স হৈছে তেখেতৰ 72 বছৰ বয়স হৈছে আমি গম পোৱা মতে আৰু তেখেতৰ জোচ চাওক হৰিৰ নাম যেতিয়া ল'ব না তেখেতৰ জোচ খোৱাৰ পাই কেনেকৈ আহি যায় মানে তেখেত নালাগে আমাৰ চেংৰা চামটোৰ জোচে নুঠে যেতিয়া তেখেতে নাম দিবই নালাগে তেখেত আহি দেখা দিলেই হ'ল তাৰমানে জোচ উঠি যায় আৰু এনেকুৱা এজন ব্যক্তি তাৰমানে 72 বছৰ বয়স হৈছে তো এই ইয়াৰ ভাগৱত আমি অঞ্চলটো ঘূৰাই লৈ আহিলোঁ অতি সন্মানেৰে আৰু সেইখন এই মন্দিৰটো 3 পাক না কি খোৱাব কৰিব এনেদৰে আৰু কৰি কেনে পুনৰ স্থাপন কৰিব মেইন মন্দিৰত তাৰ পৰা মানে ভাগৱতখন ওলাই লৈ যোৱা হৈছিল আৰু জয় গোটেই অঞ্চলত ঘূৰোৱা হৈছিল এই আৰু ফুল জস্তাতে আকৌ শুনা নাপায় তাৰমানে সেইখিনি কৈ দিলোঁ আৰু বলক উপভোগ কৰোঁ আমি সকলো মানুহৰে ইমান জোচ তাৰমানে কি ক'ম আৰু সকলো নাচি বাগি উত্তাল হৈ উঠিছে এইখিনি সময়ত তাৰমানে কোনো একো ক'ব নোৱাৰে আৰু তাৰমানে আৰু এইফালে চাব পাৰে ইয়াত নাগাৰা নাম প্ৰতিযোগিতা হ'ব চলিব তো দে আৰু সকলোবিলাক নাগাৰা নাম দল আহি গৈছে মানে নাগাৰা নাম নহয় চৰি দিহা নাম ভাগৱতখন ইয়াত স্থাপন হৈ গ'ল আৰু এতিয়া আমি সকলোৱে ইয়াত আঁঠুকাৰি লৈছোঁ ইয়াত সেৱা কৰি মজা কৰি আৰু এনেকৈ সেৱা কাৰি লৈ মজা কৰি ইয়াত ভাতৰ ব্যৱস্থা কৰিছে ভাত চাতো খাই ল'লোঁ বেছি ইয়াত দেখুৱাই থকা নাই ভিডিঅ'টো লম্বা হৈ গ'ল দিয়া বুলি ক'লোঁ কিন্তু খায়ো ল'লোঁ মই নেদেখিলোঁ আৰু খাৱা নেকি দেখা দেখি মানুহ খাই থকা খাইছে নাই বাৰু এইকেইটা কোন চিনি বেছি নে নাই গাঁৱৰ আপি এইকেইটা মই যদি তেনেকৈ বাইদেউ তৃষ্ণা এইফালে আছে খেলেগা ফ্ৰী ফায়াৰ এইটো মনালিছা বাইদেউ এইটো ধৰিত্ৰী বাইদেউ এইটো ভাস্বতী এইটো অলকা বাইদেউ নহয় অলকা এই আজিৰ ভিডিঅ' এইখিনিয়ে কালি আৰু পাৰ হ'ব দিয়ক বাই বাই আৰু জ্ঞানৰ প্ৰতিযোগিতা চলি আছে তো দিয়ক আজিৰ কাৰণে ভিডিঅ' এইখিনি লাইক ছাবস্ক্ৰাইব কৰিব এইয়া আৰু এতিয়া ঘৰলৈকে যাই থাকোঁ আৰু এইফালে লাষ্টত এইফালে আকাশ এইটোতো আছে এইটো দিয়ক বাই বাই আজিৰ ভিডিঅ' এইখিনি